মানে মাছ কিমান পালি? মাছটো তাকো ক'ব না। মাছ পাইছোঁ, 4-5 কেজিমান মাছ পাইছোঁ। কি কৰিছা মাছকেইটা? মাছটো কি কৰিম আৰু হেৰি শুকাইছোঁ গাহৰি গৰমত শুকাইছোঁ। মাছ অলপ দিয়া হ'লে ভাল পালোঁ, কিন্তু কথা হৈছে কি খুজিলে দিবা নোৱাৰি, কষ্টৰ বস্তুটো। তথাপিতো আৰু মোৱা মাছৰ কথা অলপ পালি, ভাতেদি গৰম গৰম ভাতেদি খাই অলপ জুতি লাগলা হয় আৰু। লাগছিল মাছ ধৰিবা। নহয় ডাঙৰ বুলি মাছ ভাবছিলোঁ। ধৰলি তাতে গেলি নেদলিহে ক'ব লাগে। এনে মাৰি আছা তই পুঠিতে দিয়া হ'লে অলপ ভাল লাগলা হয়, খাই অলপ কেনে লাগলা হয় চালোঁ মোৱা মাছৰ কথাটো। মাছ সেনেকৈ দিয়া বস্তু নহয়, তাৰমানে মাছ জাচি দিবা নোৱাৰি, গম পাইছা নাই? জাচি দিলে বেয়াও হ'ব লাগে, কাৰোবাৰ লগত ভালো হ'ব লাগে। মাছ আৰু সেনেকৈ দিয়া বস্তু নেকি? সেনেকৈ দিয়া বস্তু হ'লেতো চব বস্তুৱে দিব পাৰি, কিন্তু সেনেকৈ দিয়া বস্তু নহয় না। মাছটো 4-5 কেজি মাছ মাৰছোঁ আৰু কি আৰু বিন্দাছ খাম। ইমান দিন বৰষুণ পৰা নাছিল, মই আশা কৰি আছোঁ বৰষুণ পৰিব, কি সুন্দৰ বিন্দাছ মাছ খাইছোঁ। হাই ফ্ৰেণ্ড, প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ঘণ্টিটো বজাই দিব নাপাহৰিব। থেংক ইউ।